Dipu Langkung Habe Memorial Town Hall along Lok Kalyan Divas Katalon Pon. Langkung Habe Mate Sarsing Teron Memorial Town Hall along observance of Lok Kalyan Divas Lokpriya Gopinath Bordoloi Karlitang Arni Katalon Pon. Karbi Anglong District Committee atum patir piponsi labang somay padopon along nang Chetongdun, Jugen Mohan Assam Mines and Minerals, Modhumita Bhagawati Deputy Commissioner, Dr. Tuliram Ronghang CM Karbi Anglong Autonomous Council, Amar Singh Tiso EM KAAC, Dar Singh Ronghang MLA KAAC, Bidya Singh Inglang MLA KAAC, Johnny Timung MAC KAAC, Sanjeev Kumar Saikia Superintendent of Police, Padma Sri Dhaneswar Ingti Lapen akaprek atumta nang Chetongdun si May Padopon. Mahadev Rai Lapen Jen Singh Inglang atumaphan Excellence Award Lapen alang litum keklem mesen pusi sakuri tami non ningkan isi pabatlo. Karbi Anglong Autonomous Council CM Dr. Tuliram Ronghang speech kipi bomahut non kebang jilang arni setami majok tala sonthot si aduti keklematum mesen pen klem nangpo. Lapen Karbi Anglong Autonomous Council ahin pen ta rabdun po lapen akaprek award tami longpon po pusi ningjiteka. আজিৰ দিনটো অসমৰ কাৰণে বৰ ঐতিহাসিক দিন বিশেষকৈ কাৰ্বি আংলং জিলাৰ কাৰণে আজি লোক কল্যাণ দিৱস আজি এই লোক কল্যাণ দিৱসৰ কেন্দ্ৰীয়ভাৱে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীত এক চেণ্ট্ৰেল অনুষ্ঠান কৰিছে তাতে প্ৰায় 10 গৰাকী অসমৰ সন্মানীয় ব্যক্তিক এই পুৰস্কৃত কৰিছে আৰু প্ৰতিখন জিলাতেই আমি গাৰ্জেন মিনিষ্টাৰ হিচাপে মই কাৰ্বি আংলঙত আজি ইয়াত দুজন সন্মানীয় কৰ্মচাৰী যিজনে অক্লান্ত পৰিশ্ৰম কৰি তেওঁৰ কৰ্মজীৱনেৰে উজ্বলি উঠিছে আৰু তেখেতে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে দুজন ইয়াতে আমাৰ মহাদেৱ ৰায় আৰু জেন সিং ইংলে এজন জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী আৰু এজন আমাৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ SI ডিপাৰ্টমেণ্টৰ তেখেতে কৰ্মচাৰী চতুৰ্থ বৰ্গৰ যিজনে সময়মতে কাম কৰি সেৱা কৰি তেওঁ জীৱনটো ধন্য কৰিছে আজি অসম চৰকাৰৰ এই পুৰস্কৃত তালিকাত তেখেতৰ নাম সক্ষম হৈছে দুইজনলৈ আমি আন্তৰিক শ্ৰদ্ধা জনালোঁ ধন্যবাদ জনালোঁ তেওঁলোকৰ জীৱনটো সুখে থাকক আৰু তেখেতসকলক ভগৱানেও কৃপা কৰক আৰু এই কাৰ্যসূচীটোৰ অন্তৰালত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি এটা মৰম আছে শ্ৰদ্ধা আছে তেওঁলোকক সন্মান দিবৰ কাৰণে এইটো লোক কল্যাণ দিৱস যিটো গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ মৃত্যু 5 আগষ্ট তাৰিখটোৰ ধাৰ্য কৰা হৈছে তেখেত এজন আমি সকলোৱে জানো গোপীনাথ বৰদলৈৰ প্ৰথম দেশৰ প্ৰধানমন্ত্ৰীয়ে যিখন আনডিভাইডেড আসামৰ প্ৰথম দেশ স্বাধীন হোৱাৰ পাছত তেওঁ যিখিনি কাম কৰিছিল সেইখিনি হয়তো অসমৰ কোনো ব্যক্তিয়ে নজনা নহয় আমি আৰু তেখেতে কাৰ্যকালত ভূমি নীতিৰ কথা তেখেতে যিখিনি কৈছিল সেইখিনি মই ভাবোঁ আজি তাৰিখত কাৰ্যকৰী কৰাৰ সময় আহি পৰিছে আৰু যি নহওক আমাৰ কৰ্মচাৰীসকল সততা নিষ্ঠাৰে কাম কৰক আজি চৰকাৰৰ আঁচনিবিলাকে হওক বিভিন্ন ধৰণৰ আইন প্ৰণয়ন ক্ষেত্ৰত কৰ্মচাৰীসকলে আগভাগ ল'ব লাগিব চৰকাৰৰ তেওঁলোকক আজি এই কামখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যদি আন্তৰিকতা সেৱা আগবঢ়ায় জনসেৱা আগবঢ়ায় নিশ্চয় আমাৰ অসমখন উজ্বলি উঠিব উঠি অহা প্ৰজন্মই এটা আদৰ্শ হিচাপে ল'ব আৰু আমাৰ এই কাৰ্বি আংলং জিলাখনৰ আজি এটা অসমৰ ভিতৰতে এখন শ্ৰেষ্ঠ জিলালৈ উন্নয়নশীল জিলালৈ যাবলৈ সক্ষম হৈছে কি কাৰণে এই জিলাখনৰ কৰ্মচাৰীসকল বা কাউন্সিলৰ কৰ্মচাৰীসকলে আন্তৰিকতাৰে সেৱা আগবঢ়োৱাৰ কাৰণে ইয়াত চৰকাৰ কৰ্মচাৰী আৰু ৰাইজ একাকাৰ হৈ কাম কৰি আছে আৰু সেইটোৱে দৰ্শন হ'ব লাগে গণতান্ত্ৰিক দেশ এখনত এইখিনি কাম যদি আমি কৰি যাওঁ নিশ্চয় সময়মতে ৰাইজে সুফল পাব দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে লোৱা আঁচনিবিলাক যদি সময়মতে আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে লোৱা জল জীৱনেই হওক বা তেওঁলোকৰ আয়ুষ্মান ভাৰতে কথাই কওঁ বা PMAY কথাই কওঁ PMGSY কথাই কওঁ যে যিমানবিলাক আঁচনি এইবিলাক আঁচনি আমি সময়মতে যদি ৰূপায়ণ কৰি মানুহৰ জীৱনবিলাক আমি ধন্য কৰিব লাগে আৰু দুখীয়া দৰিদ্ৰ মানুহৰ কাষত চৰকাৰ হ'বলৈ হ'লে কৰ্মচাৰীসকলৰ আন্তৰিক প্ৰচেষ্টা লাগিবই গতিকে সেইখিনি ক্ষেত্ৰত আমি এই লোক কল্যাণ দিৱসে ভাবিছোঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু তেখেতসকলে আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ কৰ্মচাৰী আমি আৰু পাওঁ আগলৈকে নিষ্ঠাবান সততাৰে কাম কৰা আৰু খালি কেতিয়াবা হাত ডঙা প্ৰতিযোগিতাটো অংশগ্ৰহণ কৰে সেইখিনি মানসিকতা যাতে এনেকুৱা অনুষ্ঠানৰ পৰা এৰিবলৈ উপলব্ধি কৰে সেইখিনি আমি সজাগ সচেতন কৰাৰ লক্ষ্য আছে এই অনুষ্ঠানটোৰ যোগেদি যাতে আমি দুৰ্নীতি প্ৰশ্ৰয় নিদিওঁ আমি নিজৰ চকীখন যেতিয়া পাইছোঁ
সন্মানেৰে এই চকীখনৰ মৰ্যাদাটো ৰাখি সন্মান ৰাখি আমি যে দুখীয়া দৰিদ্ৰ সাধাৰণ ৰাইজৰ কাম কৰিবৰ কাৰণে এখন আমাৰ এই পোষ্টটো পাইছোঁ বা এই দায়িত্ব দিছে চৰকাৰে এই উপলব্ধিৰে কাম কৰি যাওক মই তাকে আহ্বান জনাইছোঁ শুনক মূল্যবৃদ্ধি কথাটো চৰ্চা চলি আছে আৰু তাৰ কাৰণে আজি বিজুলীত হৈছে মূল্যবৃদ্ধি বহুতে কয় কিন্তু এই বিজুলীৰ আমি চৰকাৰে আমি অৰুণোদয় আঁচনিৰ যোগেদি আমি 250 টকা তেওঁলোকক বিজুলী দিবৰ কাৰণে আমি দুখীয়া পৰিয়ালবিলাকক আমি অৰুণোদয় আঁচনিখন দিছোঁ আৰু যেতিয়া প্ৰডাকশ্যনটো কমি যায় তেতিয়া বস্তুৰ দাম বাঢ়ি যায় এতিয়া প্ৰডাকশ্যনটো আমি কৰিব লাগিব কৰ্ম সংস্কৃতিৰ কথা আমি সেইকাৰণে কৈছোঁ যে কৰ্ম সংস্কৃতিটো আমি আগবাঢ়িব লাগিব আৰু এইবাৰ আমাৰ ধাৰাবাহিক বাৰিষা হোৱাৰ কাৰণেও কিছু ঠাইত খাদ্য সামগ্ৰীবিলাক নষ্ট হৈ যোৱাৰ কাৰণেও ক'ৰবাত প্ৰডাকশ্যনটো কম হ'ল সেইকাৰণে অলপ মূল্যবৃদ্ধি হৈছে গতিকে মূল্যবৃদ্ধি হ'লে আমিও দুখ পাওঁ মূল্যবৃদ্ধি হ'লে আমিও নিশ্চয় খুব অন্তৰৰ সৈতে দুখ পাওঁ যাতে এইখিনি হ'ব নালাগে মূল্যবৃদ্ধি আৰু আমি চৰকাৰ যেনেধৰণে যিমানখিনিলৈকে পাৰি চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে সিমানখিনিলৈকে আমি চৰকাৰে চলাবৰ কাৰণে আমি প্ৰতিটো বিভাগত আমি ছাপ্লাই হওক বা অন্যান্য যোগান বিভাগক আমি যেনেধৰণে কোৱা হৈছে আজি ফ্ৰী ৰেচন দিয়া হৈছে আৰু আমি এতিয়া চাউলৰ ক্ষেত্ৰতে আমি এতিয়া 4 লাখ টকাৰ ইনকমলৈকে তেওঁলোকৰ ৰেচন কাৰ্ড দিয়া হ'ব ৰেচন কাৰ্ড দিয়া চাউলটো পাব আৰু লগতে আয়ুষ্মান কাৰ্ডটো পাব 5 লাখ টকাৰ যিটো প্ৰধানমন্ত্ৰী কাৰ্ড এনেধৰণে চৰকাৰী আঁচনিবিলাকৰ যোগেদি এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আমি চৰকাৰে কিছু পদক্ষেপ লৈছোঁ আৰু কিছু ক্ষেত্ৰত আমিও এইখিনি ক্ষেত্ৰত পুনৰ নতুনকৈ চিন্তা কৰিব লাগিব টেট টিচাৰসকলে লাষ্ট ইয়াৰ যিটো এপইণ্টমেণ্ট দিছে আপোনালোকে অসম চৰকাৰৰ পৰা